ওয়েলকাম টু এমডি ইমৰান ব্লগ। তো আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৰে ভাল, মোৰো খবৰ ভাল। তো আজি এটা প্ৰগ্ৰামত যাবলৈ ওলাইছোঁ। তো সেই প্ৰগ্ৰামত আজি আহিব আপোনালোকৰ সকলোৰে প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। তো জুবিন গাৰ্গ নাম শুনিলে আপোনালোকে বুজি পায় যে প্ৰগ্ৰামটো কেনেধৰণৰ, তো ফুল এনজয় হ'ব। তো ময়ো যাবৰ কাৰণে পূৰা সাজু হৈ দিছোঁ। তো যাৱাৰ আগতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰোঁ, মানে জুবিন দাৰ বৰ্তমান মানে 80% মানে জুবিন দাৰ ফেন আৰু 20% মান জুবিন দাৰ ফেন হয়। তো যিবিলাকে জুবিন দাৰ ফেন হয়, তো সিহঁতে জুবিন দাৰ ফেন বুলি কমেণ্ট কৰক, আৰু যিবিলাকে নহয় তো নহয় বুলি কমেণ্ট কৰক। তো আমি চাম যে জুবিন দাৰ কিমান ফেন আৰু কিমান নহয়। তো আপোনালোকে কমেণ্ট কৰি থাকক আৰু মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেজৰ সন্মুখত যায় আমি মঞ্চৰ সন্মুখত আহিলোঁ আৰু মঞ্চটো দেখাই দিয়ে অলপ। তো অলপ পিছতে জুবিন দা আহিব। জুবিন দা, তো আপোনালোকে জুবিন দাৰৰ গান উপভোগ কৰিব পাৰিব। তো এতিয়া আমি সন্মুখত যাওঁ। সন্মুখত যাই আপোনালোকক দেখাই আছোঁ। অলপ পিছতে জুবিন দা আহিব। তো পূৰা জাকাচ ভিডিঅ' হ'ব। তো আপোনালোকে চাই থাকক। আৰু চাওক না ষ্টেজৰ চাৰিওখনৰ অৱস্থাবোৰ কেনে হৈ আছে। মানে এঘণ্টামান আগতে পুৰা বৰষুণ দিছিল, তো সেই বৰষুণৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। চাৰিওফালে মানে বোকা হৈ আছে। তো ইমান বৰষুণৰ দিয়াৰ পিছতো মানুহে চাওক নকলে, তথাপি জুবিন দাক দেখিবলৈ আহিছে। তো চাওক কিমান মানুহ। তো ময়ো আহিলোঁ আৰু চাবৰ কাৰণে আৰু ভিডিঅ'টো বনাবৰ কাৰণে। তো অলপ পিছতে জুবিন দা উঠিব। তো এতিয়া জুবিন দাক মানে মাতি আছে উঠাবৰ কাৰণে। তো লাইট চাইট জ্বলাই দিলা। তো এতিয়া জুবিন দাই উঠিব আৰু গান মাৰিব। তো ফাইনেলি জুবিন দাই উঠিলে আৰু গান মাৰি আছে। তো আপোনালোকে চাই থাকক পূৰা এনজয় লৈ, আৰু ময়ো চাই থাকোঁ। তো জুবিন দাই 4-5টামান গান গোৱাৰ পিছতে প্ৰগ্ৰামটো শেষ কৰি দিলে আৰু মই ঘৰত যাই আছোঁ, আৰু এইখিনিতে ভিডিঅ'টো শেষ কৰিলোঁ।